প্ৰিয় বন্ধু বান্ধৱীসকল, পৃথিৱীত এনে কিছুমান দ্বীপ আছে যিবোৰ দ্বীপ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। আকৌ আন কিছুমান দ্বীপ আছে যিবোৰ সম্পূৰ্ণ বেলেগ ধৰণৰ। পৃথিৱীত এনে কিছুমান দ্বীপ আছে যিবোৰ দ্বীপত মানুহ যোৱা মানেই মৃত্যুক সাৱটি লোৱা। কিছুমান দ্বীপত আকৌ মানুহে ভ্ৰমণো কৰিব পাৰে। আকৌ আন কিছুমান দ্বীপত ভয়ংকৰ প্ৰাণীৰ বাবে ভ্ৰমণ কৰিব নোৱাৰে। প্ৰিয় দৰ্শকসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই দিব, যাতে আগলৈ ভিডিঅ'সমূহ চাই থাকিব পাৰে। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1, কেট আইলেণ্ড অৰ্থাৎ মেকুৰীৰ দ্বীপ। এইখন দ্বীপ জাপানৰ মিয়াগি চহৰত অৱস্থিত, যাৰ প্ৰকৃত নাম কাছিৰোশ্বিমা আইলেণ্ড। আপুনি শুনি আচৰিত হ'ব যে ইয়াত মানুহতকৈ মেকুৰীৰ সংখ্যা প্ৰায় 3 গুণ বেছি। এই অঞ্চলত মানুহৰ বসবাস কমি যোৱাত লাহে লাহে মেকুৰীৰ সংখ্যা বাঢ়ি যায় আৰু এতিয়া মেকুৰীয়ে ইয়াত ৰাজত্ব কৰি আছে। নম্বৰ 2, ৰেবিট আইলেণ্ড অৰ্থাৎ শহাপহুৰ দ্বীপ। ৰেবিট আইলেণ্ডটো জাপানত অৱস্থিত। এই আইলেণ্ডটোক সকলোৱে ৰেবিট আইলেণ্ড বুলি জানে। এই দ্বীপটোত শহাপহুৱে এক প্ৰকাৰৰ ৰাজত্ব কৰে বুলি ক'লেও ভুল কোৱা নহ'ব। এইখন আইলেণ্ডত বহুতো পৰ্যটকে ভ্ৰমণ কৰিবলৈ যায়। আটাইতকৈ আনন্দৰ বিষয়টো হ'ল যেতিয়া পৰ্যটকে এই স্থানত যায় তেতিয়া সকলো শহাপহুৱে পৰ্যটকক আগুৰি ধৰে। নম্বৰ 3, স্নেক আইলেণ্ড অৰ্থাৎ সাপৰ দ্বীপ। প্ৰিয় দৰ্শকসকল, ব্ৰাজিলত এইখন স্নেক আইলেণ্ড অৱস্থিত। এইখন দ্বীপক ক্লে আইলেণ্ড বুলিও কোৱা হয়। ইয়াত সাপৰ সংখ্যা ইমানেই বেছি যে প্ৰতি 2 মিটাৰত 5টাৰো অধিক বেছি সাপ দেখা পাব। এই দ্বীপটোত গল্ডেন লেন্স হেড নামৰ এটা বিষাক্ত সাপ আছে, যিটো সাপ বিশ্বৰ অন্যতম বিষাক্ত সাপ। এই সাপে কামুৰিলে 10ৰ পৰা 15 মিনিটৰ ভিতৰত মানুহৰ মৃত্যু হয়। ব্ৰাজিলত 90% মানুহ এই সাপৰ কামোৰত মৃত্যু হয়। ইয়াৰ চৰকাৰে এইখন দ্বীপক ভ্ৰমণৰ বাবে নিষেধাজ্ঞা জাৰি কৰিছে। নম্বৰ 4, ক্ৰেব আইলেণ্ড অৰ্থাৎ কেঁকুৰাৰ দ্বীপ। এইখন আইলেণ্ড ভাৰত মহাসাগৰত অৱস্থিত। এই দ্বীপৰ অন্যতম বৈশিষ্ট্য হ'ল হাজাৰ হাজাৰ ৰঙা ৰঙৰ কেঁকুৰা। এই ৰঙা ৰঙৰ কেঁকুৰাৰ বাবে ৰাস্তা ঘাট বন্ধ হৈ পৰে। এক আনুমানিক ছাৰ্ভে অনুসৰি প্ৰতি বছৰৰ এটা সময়ত প্ৰায় 12 কোটি কেঁকুৰা এখন ঠাইত সমাগম হয়। প্ৰকৃত কথাটো হ'ল এইসমূহ কেঁকুৰা প্ৰজনন কৰিবলৈ এটা ঠাইত উপস্থিত হয়। নম্বৰ 5, ক্ৰক'ডিল আইলেণ্ড অৰ্থাৎ ঘঁৰিয়ালৰ দ্বীপ। এইখন আইলেণ্ডত মানুহৰ ইমান বেছি ক্ষয় ক্ষতি কৰিছিল যে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাবলৈ সক্ষম হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এইখন দ্বীপত জাপানৰ পৰা 1000 সৈন্যই আহিছিল বসবাস কৰিবলৈ, কিন্তু ইয়াৰ মাজত বেছিভাগ সৈন্যৰে মৃত্যু হৈছিল এইসমূহ ঘঁৰিয়ালৰ বাবে। ইয়াৰ পৰাই অৱশেষত কোনোমতে 20 জন সৈন্যই উভতি আহিব পাৰিছিল। নম্বৰ 6, চেল আইলেণ্ড। চেল আইলেণ্ড দক্ষিণ আফ্ৰিকাত অৱস্থিত। এইখন আইলেণ্ডত কোটি কোটি চেলবোৰ এটা ঠাইৰ পৰা আন এটা ঠাইত মিলিত হয়। আচৰিত কথাটো হ'ল দ্বীপৰ চাৰিওফালে কেৱল চেল আৰু চেল দেখিব পাৰি। এই চেলবোৰৰ দ্বাৰা সকলো কাম কৰিব পাৰি, এনেকি ৰাস্তাৰ কামো কৰিব পাৰি। নম্বৰ 7, কোমোডো আইলেণ্ড। কোমোডো আইলেণ্ড ইণ্ডোনেছিয়াত অৱস্থিত। এইখন আইলেণ্ডত কোমোডোৱে ৰাজত্ব কৰে। ইয়াত মানুহৰ জনসংখ্যা অতি নগণ্য। নম্বৰ 8, ৱাইল্ড হৰ্চ আইলেণ্ড অৰ্থাৎ বনৰীয়া ঘোঁৰাৰ দ্বীপ। এই দ্বীপটো চেবল আইলেণ্ড বুলিও জনা যায়। ইয়াত কেৱল লাখ লাখ ঘোঁৰা আৰু ঘোঁৰাই দেখা পাব। 2013 চনৰ 20 জুন তাৰিখে কানাডাৰ চৰকাৰে নেশ্যনেল পাৰ্ক বুলি ঘোষণা কৰিছিল। ইয়াৰ পাছৰে পৰাই পৰ্যটকৰ আগমন ঘটে। তো প্ৰিয় দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
ইমানখিনি সময় দিয়াৰ বাবে